বাৰিষাৰ আগমনে পুনৰ বিপদ পাতিছে বৰাক উপত্যকালৈ ভয় সংকাত দিন কটাইছে পাহাৰীয়া উপত্যকা বৰাকবাসীয়ে পুনৰ ঠায়ে ঠায়ে খহিছে পাহাৰ প্ৰকাণ্ড শিল ভূমিস্খলনত বিধ্বস্ত হৈছে ৰাষ্ট্ৰীয় পথ আবদ্ধ যান-বাহন আপোনাৰ নিশ্চয় মনত আছে ডিমা হাছাওৰ বান পৰিস্থিতিৰ কথা প্ৰকৃতিৰ ভয়ংকৰ সংঘাৰত মুহূৰ্ততে তছতছ হৈ পৰিছিল ডিমা হাছাওৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ বৰাক উপত্যকা জুৰি যেন বাৰিষাৰ আগমনৰ লগে লগেই পুনৰ পাহাৰীয়া উপত্যকাখনলৈ প্ৰকৃতিয়ে মাতি আনিছে বিপদ বিগত 3 দিনে শিলচৰ গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় পথত অব্যাহত ভূমিস্খলন মেঘালয়ৰ সোনাপুৰত মাটিৰে ঢাকি পেলালে সুৰংগৰ পথ শিলচৰ হাফলং ৰাষ্ট্ৰীয় পথতো ভয়াবহ ভূমিস্খলন 27 নং ৰাষ্ট্ৰীয় ঘাইপথতো আবদ্ধ বহু যান-বাহন বুধবাৰে শিলচৰ গুৱাহাটী পথত ভূমিস্খলন হোৱাৰ পিছত প্ৰায় 9 ঘণ্টাৰ অন্তত বাট চোৱা মুকলি কৰিছিল মেঘালয় প্ৰশাসনে কিন্তু 12 ঘণ্টা নহওঁতেই পুনৰ একে স্থানতেই মাটি খহি ব্যাহত কৰিলে যান-বাহন বৰাক উপত্যকাৰ ৰাষ্ট্ৰীয় পথত এতিয়াও অচলাৱস্থা যাতায়াত বন্ধ হোৱাত দেখা দিছে খাদ্য সংকটে অত্যাৱশ্যকীয় সামগ্ৰী ঔষধৰো বাঢ়িছে দাম মুঠৰ ওপৰত যেন বিগত বৰ্ষৰ দৰেই প্ৰকৃততে পুনৰ বৰাকত তছতছ কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে হৈছে সাজু বাৰিষাৰ আগমনৰ লগে লগেই এতিয়া বৰাকবাসীক উমান দিছে ভৱিষ্যতৰ ভয়াৱহতাৰ বৰখলাৰ পৰা মান্তুনাথ দা নিউজ প্লাছ